Hey guys, welcome to my channel and this is the new vlog. আশা কৰো সকলোৱে ভালে আছে আৰু মই আপোনালোকৰ আশীৰ্বাদত ভালে আছো আৰু গাইজ ফাইনালি চিঠি আহি গ'ল তো কিহৰ চিঠি কি সকলোখিনি কৈ আছো আৰু লগতে গাইজ ডেটটো কৈ আছো কিমান তাৰিখে হ'ব কি আৰু কি কাজ আহি আছে আমাৰ ঘৰত সকলোখিনি আজি কৈ আছো তেন্তে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ এই ভিডিঅ'টো একদম নৰ্মেল হ'বলৈ গৈ আছে তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মেইন কথা মানে গাইজ ঘৰত মানে কামলা লাগি আছে তো আজি নাই আৰু কাম কৰা মানুহ লাগি আছে তো এগুলা বাছা দেখছে কাম কৰা মানুহ লাগি আছে গাইজ তো বলক এতিয়া ঘৰক লাগি যাওঁ আৰু মই বাৰী দিছিলোঁ ৰ'ব কিবা এটা কাম আছিল তো বলক আমাৰ ঘৰক লাগি যাওঁ যাই কিনে আপোনালোকক দেখে আছোঁ সকলোখিনি আৰু গাইজ এই ভিডিঅ'টো বনাওঁতে মানে দেৰি হৈ গ'ল মানে জানে ন কিমান কাম আৰু কাজ এখনৰ আগত তো সেইকাৰণে আৰু তথাপিতো চাওক ভিডিঅ'টো শেষলৈ আৰু গাইজ আপোনালোকক যে কৈ আছোঁ যে কিবা কাজ আহিছে কিন্তু কি জানেনে মানে কাজখন হ'বলৈ গৈছে বিয়া হৈ কিন্তু কইনা নাই মানে গাইজ হ'ব যাইছে লগুণ দেনি মানে উপনয়ন বুলি কয় তো লগুণ দেনি তো গাইজ ডেট হ'ব এপ্ৰিল মাহৰ 1 তাৰিখ 7 মাহৰ 18 তাৰিখ তো সকলোকে নিমন্ত্ৰণী সৰাই আগবঢ়ালোঁ আৰু তাৰ আগত আৰু এবাৰ বেলেগ এটা ভিডিঅ'ত ক'ম তো গাইজ আৰু আজি গাইজ আপোনালোকক চিঠিখিনি ৰিভিল কৰি দি আছোঁ তো গাইজ চাই থাকক ভিডিঅ'টো একদম শেষলৈ আৰু আজি গাইজ সৰু সুৰাকৈ মানুহ মাতবা যোৱা হ'ব তো গাইজ চাই থাকক ভিডিঅ'টো তো গাইজ আমি যাম ফাৰ্ষ্ট মামাহঁতৰ ফালে যাম চাগে মাতবা তো গাইজ এতিয়া আমি ঘৰত যাই আপোনালোকক চিঠিখিনিও দেখাওঁ আৰু গাইজ ক'ৰ পথৰত আছোঁ চাওক মানে গাইজ ঘৰত বানবা নৰে ভিডিঅ' দুনিয়াৰ মানুহ গাইজ তো এতিয়া যাই আপোনালোকক চিঠিখিনি দেখাই গা চা ধুই মামাঠাইত যাব লাগিব মানে কম্পিউটাৰ আছিল কম্পিউটাৰখিনি কৰি দিলোঁ তো এতিয়া মামাঠাইত যাব লাগিব মামাৰ গাঁৱৰ গোটাই কেইঘৰিত মাতবা লাগিব মানে ওচৰৰখিনি তো ফাৰ্ষ্টবোৰে মামাঠাইত মাতবা লাগে তো সেয়ে যাওঁ আপোনালোকক মেইন ফাইনেল কপিটো দেখাই আছোঁ ৰ'ব চিঠিৰ মানে খুলচিয়ে গাইছ কোনোবাই দেখছি মই খুলবাই নাপালোঁ আনবক্সিঙে কৰিব নাপালোঁ তো দেখি আছোঁ ৰ'ব আপোনালোকক তো গাইছ চাব পাৰে আপোনালোকে চাওক তো এখন দেখি আছোঁ ফাৰ্ষ্ট লেখা আছে শুভ উপনয়ন এইটো সেই সংস্কৃত শ্লোক লেখা আছে আন্তৰিক নিবেদন আন্তৰিকতাৰে আপোনাক জনাওঁ যে অহা 7 মাহৰ 18 তাৰিখ ইংৰাজী 1 এপ্ৰিল 2025 মংগলবাৰে আমাৰ পুত্ৰ ভাইটি শ্ৰীমান ৰাজদীপ শৰ্মাৰ উপনয়নৰ দিন ধাৰ্য কৰা হৈছে সনাতন হিন্দু ধৰ্মৰ পৰম্পৰাৰে যজ্ঞবৰ্বিত ধাৰণ কৰাৰ এই মাংগলিক অনুষ্ঠানত উপস্থিত থাকি ব্ৰহ্মচাৰীক আশীৰ্বাদ দি আমাক কৃতাৰ্থ কৰাৰ মানসেৰে আপোনাক নিমন্ত্ৰণ জনালোঁ ইতি পৰিয়ালৰ নিমন্ত্ৰণ তো গাইজ এড্ৰেছটো লেখা আছে এণ্ড লেখা আছে হাতীকুছি নপাৰাচোপা বাছষ্টান আখৰা চৌক জিলা নলবাৰী অসম আৰু ফোন নম্বৰ দিয়া আছে 91 বিনীত নিবেদন দেৱেন শৰ্মা দেউতা মঞ্জু দেৱী মা ধৃতিস্মিতা দেৱী বাইদেউ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব